নমস্কাৰ মোৰ নাম ভৈৰৱী শইকীয়া বৰা আজি মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ অভ্যাস নাই তেনেকুৱা কৰা বা কেমেৰা আগত অহা আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ মই বহুত লাজ কৰিলেও মানে কৰিম বুলি ভাবিছোঁ মনত এটা আশা আছিল ইউটিউবত ব্লগ দিয়া সকলোকে দেখি থাকোঁ প্ৰায় ময়ো ভাবোঁ ময়ো কৰিম এদিন তো ভাবিলোঁ আজিৰ পৰাই ষ্টাৰ্ট কৰোঁ আজি ভাদ মাহৰ প্ৰথম দিন 1 তাৰিখ ভাদৰ দিনটো ভাল চ' ভাবিলোঁ আজিৰ পৰাই ট্ৰাই কৰোঁ মোৰ ঘৰ জাগিৰোডত হয় জাগিৰোড বেলগুৰিৰ হয় আৰু মই এগৰাকী প্ৰফেচনেল মেকআপ আৰ্টিষ্ট কোৰ্চ কৰি আছোঁ এতিয়াও কমপ্লিট হোৱা নাই আৰু কমপ্লিট হ'বলৈ প্ৰায় 3-4 মান্থ বাকী আছে যথেষ্টখিনি আছে আৰু যথেষ্টখিনি হৈছে শিকিছোঁ ট্ৰাই কৰোঁ ভাবিলোঁ আপোনালোকৰ মাজেৰে পাৰ কৰোঁ আজি দিনটো পাৰ কৰোঁ কেনেকৈ কি কৰোঁ বলক এতিয়া কেনেকৈ কি কৰোঁ দেখাওঁ আপোনালোকক আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো যিহেতু নতুন হয় আপোনালোকৰ আশীৰ্বাদেৰে আগবাঢ়ি যাব লাগিব গতিকে কেনেকুৱা পালে কি পালে জনাব কমেণ্টত আৰু আশীৰ্বাদ দিব এতিয়া বলক দেখাওঁ বায়ে মই লগাই আছোঁ বায়ে লগাই দিছে মোৰ চুলি মানে সৰিছে মোৰ বহুত সেইকাৰণে ভাবিলোঁ ঘৰতে অকণ কিবা কৰি লগালে বেছি ভাল হয় বায়ে মামাৰ প্ৰডাক্ট ইউজ কৰি আছে মই কৰা নাই আজি ভাবিছোঁ এইখিনি মাথাত লগাই পেলাই চেম্পুটো ইউজ কৰিম বুলি মই এটা কৰিছোঁ ফেচ ৱাছটো কৰিছোঁ ভাল পাইছোঁ মামাআৰ্থবিলাক বহুত ভাল হয় চবতে দেখি আছিলোঁ ইউজ কৰি পোৱা নাছিলোঁ সেইকাৰণে অৰ্ডাৰ আনিলোঁ ভাল পাইছোঁ ময়ো মামাআৰ্থৰ চেম্পু কণ্ডিচনাৰ চেৰাম এইবিলাক ভালেই পাইছোঁ ফেচ ৱাছ ভিটামিন চি ফেচ ৱাছ আপোনালোকে অনলাইনে অৰ্ডাৰ দি আনক ভাল পাব ভালে আছে লগাব ভাল হয় বহুত মামাআৰ্থটো চুলিকেইডাল দীঘল আছে কিন্তু পোচা নাই চুলি দীঘল হয় কিন্তু ভলিউম চুলি মানে বহুতকৈ দীঘল হয় সেইদিনাখন অলপ কটা গৈছে লিংলিঙা হৈ গৈ আছে মানে দীঘল কাটি দিছোঁ সেইকাৰণে এতিয়া ভালকৈ যত্ন ল'ম বুলি ভাবিছোঁ এতিয়া বহি আছোঁ টাইম হৈছে 1 আৰু বেটাৰ খং উঠিছে মোবাইল লাগে তাক ইউটিউব চাবলৈ কি কৰিছা কিয় খং উঠিছে কৈ দিয়া কিয় খং উঠিছে আৰু এইফালে ভণ্টি মোবাইলত ব্যস্ত গা পা ধুই তাই আজৰি হ'ল মূৰ ধুই দিলে জবা ফুল লগোৱা আৰু বেটা চাওক কি কৰিছে খঙত বৰষুণ পৰিছিল অলপ এতিয়া কমিছে বৰষুণ ঠাণ্ডা বতৰ আছে মাংস খোৱা বতৰ কি কৰিছা কিয় কৰিছা তোমাক লাজ দিব নহয় চবে লাজ দিব চোৱা হেল্ল' গাইজ কৈ দিয়াচোন কৈ দিয়া হেল্ল' গাইজ চাওক নাপায় নাই ক'ব নাপায় খং চাওক তাৰ ইমান খং তাৰ বিৰাট খঙালে মোবাইল নহ'লে একো নাই মানে তাক ভাত খাওঁতেও মোবাইল বহুতেও মোবাইল উঠোঁতেও মোবাইল চাহ খাওঁতেও মোবাইল এনে তাক মোবাইলে লাগি থাকে মোবাইল মানে একদম এডিক্টেড হৈ গৈছে পূৰা মোবাইল এডিক্টেড ইমান খং কৰিব নাপায় নহয় দি আছোঁ মোবাইল দি আছোঁ দেই মই তোমাক দি আছোঁ বাৰু এতিয়া আমি সকলোৱে কাম চাম আজৰি হৈ বহি আছোঁ ভণ্টিয়ে আমাৰ জবা ফুল লগোৱা ৰুবলৈ হোৱা নাই আৰু অলপ সময় লাগিব আৰু ইফালে মা গীটাৰ বজাই আছে মা হয় গীটাৰ বজাই আছে মায়ে বহি গীটাৰ বজাই আছে পূৰা সকলোৱে বহি এনেই টাইম পাছ কৰি আছোঁ কাম বন নাই আজৰি হ'লোঁ মাথাটো বিষাই আছে মা যে কেনেকৈ বজাই থাকে মোৰ মাথাটো বিষাই গৈছে তাই বোলে মোৰ বিষাই গৈছেগৈ গীটাৰৰ মাত শুনি আৰু মায়ে পূৰা বজোৱাত লাগি আছে এইফালে আৰু সৰুকৈ বহি থকাটো ভাইটি হয় আমাৰ বৰমা ল'ৰা বেটা চোৱা পিয়াজে উলিয়াই এইটো মোৰ বেটা হয় এই খেলিবলৈ এইবিলাক ওলাই আনিছে কিবা কাটিছে তুমি হেল্ল' গাইজ কৈ দিয়াচোন শুন হেল্ল' গাইজ কোৱা কি খবৰ সুধা ভালনে আপোনালোকৰ কোৱা এইটো মোৰ বেটা হয় মা ষ্টেচনত যাব পাৰিব এইফালে ভণ্টিয়ে হাঁহি থাকিব পৰা নাই মা গীটাৰ বজোৱা শুনি আমি এনেকুৱা আৰু টাইম পাছ হাঁহি ভাল পাওঁ সকলোৱে হাঁহি থাকোঁ কাম বন আজৰি হ'লোঁ যেতিয়া টাইম পাছ কৰিছোঁ
একদম পুৰা সোৱাদ পাইছে। মায়ে পিছলৈ কৈ আছে মৰিগাঁও পেহীহঁতৰ ঘৰৰ পৰা আনিছে। মা আইতাক কিবা দি আছে। নিজে তামাম সোৱাদ পাইছে। খাই খাই মতি হৈ গৈছে চৌতা হাতী। খা খা ভালকে খা। সেইটো গুণ্ডা মোবাইলত ব্যস্ত। হাজবেণ্ড আহি পাইছে ডিউটিৰ পৰা। এয়া ম'ম' আনিছে, ম'ম' খাম এতিয়া। এয়া চুপ, এয়া চচ, এটা চচ, এতিয়া ম'ম' খাম। এতিয়া সময় হৈছে 5:30। শুলোঁ আজি বহুত সময় শুলোঁ। শুই গৈ 4:30মানত উঠিলোঁ। উঠি ভাত পানী খালোঁ, খাই কাম চাম আজৰি হয় এতিয়া ফ্ৰী হ'লোঁ। ওচৰত পথাৰীয়া আমাৰ পেপাৰ মিল দেখিছে, পেপাৰ মিল এইটো হোৱাইট হোৱাইট হৈ থকাটো পেপাৰ মিল। আৰু পথাৰখন ইমান ধুনীয়া লাগিছে, চাওকচোন ইমান ধুনীয়া লাগিছে, পূৰা সেউজীয়া। আৰু এখন ব্ৰইলাৰ ফাৰ্ম হয়, ওচৰতে আছে। এইটো চাওক কিমান ধুনীয়া লাগিছে। মই বৰ্তমান পাকঘৰত আছোঁ। পাকঘৰৰ পৰা আমাৰ পেপাৰ মিল পূৰা দেখা পায়, পূৰা সেউজীয়া, একদম ভাল লাগে। আৰু আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুলকৈ কৈছোঁ বা কিবা ভুল হৈছে